এতিয়া অলপ ভাল পাইছানে? হাৰ্টৰ পেচেণ্ট কোনদিনাখন কি হয় একো ঠিক নাই। বোৱাৰীজনী বাৰে বাৰে এনেকুৱা কিয় হয়? যেতিয়াই ভাবো এইবাৰ দুহিতাৰ বিয়াখন হ'ব, তাই সংসাৰখন হ'ব, তেতিয়াই দেখোন কিবা এটা নহয় কিবা এটা কেনা লাগে। দুহিতাৰ ভাগ্যত সংসাৰ সুখ আছেনে নাইবা? তোমাৰ মনৰ কথাটো মই বুজিছো মৰমী। তাইনো বাৰু এইবোৰ কথা কিয় কৈ দিব লাগে? সঁচা কথা লুকাই নাথাকে। কিন্তু এই সঁচা কথাবোৰে কাৰ কি লাভ কৰিলে? ইয়াত লাভ লোকচানৰ কথা অহা নাই। সঁচা কথাবোৰ এদিন নহয় এদিন পোহৰলৈ আহিব। সেইকাৰণে যি হৈছে ঠিকেই হৈছে। আনে নজনা কথাবোৰ বা মানুহে পাহৰি যোৱা কথাবোৰ আকৌনো খুচৰি লোৱাৰ পৰিচয় কি আছিল? এইবোৰ জনাৰ পাছত মানুহে দুহিতাক চৰিত্ৰহীনা বুলি ভাবিব, আমি তাইক ভাল সংস্কাৰ নাই দিয়া বুলি ভাবিব। আৰু তেনে এজনী ছোৱালীক কোনে বিয়া কৰাবলৈ আগবাঢ়ি আহিব কওকচোন? আমাৰ ছোৱালীজনী চাগে চিৰদিন ঘৰতেই থাকিব লাগিব। নাই, এই সম্পৰ্ক হ'বলৈ মই কেতিয়াও নিদিওঁ। তাই এইখন ঘৰলৈ নাহোঁতে ইমান খেলি মেলি আহিলে এইখন ঘৰত মানুহে উশাহে ল'ব নোৱাৰিব। কিন্তু মই এতিয়া এখেতক কেনেকৈ বুজাওঁ? তাতে বেমাৰী দেহাৰে ভাত নোখোৱাকৈ আছে। মা, মই যাওঁ। তই আকৌ হঠাৎ কলৈ যাওঁ? কামৰ জেগাত যাওঁ। ঘৰখনত থাকি কিবা অশান্তি লাগিছে। কামৰ জেগালৈ বুলি কিয় কৈছ? তেজপুৰলৈ বুলি ক নে তেনেকৈ ক'বলৈ তই লাজ পাইছ? চোৱা মা, তুমি কথাবোৰ বঢ়াই নি আছা। ঘৰৰ পৰা যাবলৈ ওলাই কথাবোৰ তই বঢ়াইছ নে মই? কি বুলি থাকিম কোৱাচোন? ঘৰখনত কোনেও কাৰো কথা নুশুনে। কিবা এটা বুজাব বিচাৰিলেও নুবুজে। একো এটা কথা ভালকৈ আলোচনাও নকৰে। এনেকুৱা এটা পৰিৱেশত ঘৰখনত থাকিব পাৰি নেকি? তাৰমানে নিজৰ ঘৰখনত তোৰ এতিয়া ভাল নলগা হ'ল? অঁ, তুমি ঠিকে কৈছা। অলপো ভাল নালাগে। তুমি নিজে ভাবি চোৱাচোন, কিমান দিন হ'ল আমি তিনিওজনে একেলগে বহি এসাঁজ ভাত খোৱা নাই, হাঁহি ফূৰ্তিৰে এষাৰ কথা পতা নাই। ভাল লাগে নেকি নিজৰ ঘৰখনত এনেকৈ থাকিবলৈ? তাৰমানে তই এইটোৱে বুজাব বিচাৰিছ যে মোৰ কাৰণে ঘৰখনত অশান্তি হৈছে? মই সেইটো ক'ব খোজা নাই মা। হ'ব, মোক তই বুজাব নালাগে, বহুত বুজালি। বাৰু তই মোক কথা এটা কচোন, তইতো সিদিনা দুহিতাক ফোন কৰিছিলি? অঁ, কৰিছিলোঁ। তহঁতে কি কি কথা পাতিছিলি? কথা পতা গম পাইছাই যেতিয়া, কি পাতিছিলোঁ সেয়াও নিশ্চয় শুনিছা। ঠিক আছে, ময়ে কৈছোঁ শুন। তইতো তেতিয়া দুহিতাক কৈছিলি যে এইবিলাক কথাৰ কাৰণেই দেউতাৰ অসুস্থ? নুশুনো, আৰু একো কথাই নুশুনো। অন্তৰাক লৈ যেনেকৈ তোমাৰ চিন্তাত কৈছিলোঁ। কিন্তু তাৰপিছত তাই ফোন কৰি এটা খবৰ ল'লেনে? এবাৰ সুধিলেনে দেউতাৰৰ কি হৈছে? কিন্তু তইতো দুহিতাৰ খবৰ ল'বলৈ সিহঁতৰ ঘৰ পালিগৈ। আমাৰ লগত তেওঁলোকৰ সম্পৰ্ক ভাল কৰিবলৈ মন থকা হ'লে ফোন এটা কৰি অন্তত দেউতাৰৰ খবৰ এটা ল'লেহেঁতেন। কিন্তু তই এইবোৰ কথা ক'ত বুজিবি? তুমি কি ক'ব বিচাৰিছা মই বুজি পাইছোঁ। কিন্তু এইবোৰ কথা যদি পাছত তোমাৰ ঘৰখনে গম পায়, আমাক জানো বেয়া নাপাব? দুয়োটাৰ প্ৰতিও বেয়া ভাৱ উপজিব। সেইবোৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে। তাইৰ অতীতটো মই একচেপ্ট কৰিছোৱেই, মাত্ৰ মা আৰু দেউতাক জনাব বিচৰা নাই। যদি তেনেকুৱা কৰিলে তোমালোকৰ সংসাৰখন সুখৰ হয়, তেন্তে তাত আমাৰ ক'বলগীয়া একো নাই। আমি তোমালোক সুখী হোৱাটো বিচাৰোঁ। দুহিতাই জীৱনত বহুত দুখ কষ্ট পাইছে, আৰু তাই কষ্ট পোৱাটো নিবিচাৰোঁ। কষ্ট পাবি বা, সেইজনৰ লগত বিয়া হৈ তই কেতিয়াও শান্তি নাপাৱ। চা, মই তোক আগতেও কৈছোঁ
যদি কেৱল মোৰ সুখৰ কথা ভাবি তই তেওঁৰ লগত বিয়া হ'ব খুজিছ তেন্তে মই ক'ম তই ভুল কৰিছ। মই ভুল কৰা নাই অন্তৰা। মই কেৱল তোৰ সুখৰ কথা ভাবি তেওঁৰ লগত বিয়া হ'ব খোজা নাই। মই তোৰ লগতে এই ঘৰখনৰ সুখৰ কথা চিন্তা কৰি এই সিদ্ধান্তটো লৈছোঁ। আৰু তোৰ সুখ? তোৰ সুখৰ কথা কোনে ভাবিব? যদি মানুহজন ভাল হয় মই তেওঁৰ লগতে সুখী হ'বলৈ চেষ্টা কৰিম। যদি মই ভবাৰ দৰে তেওঁ বেয়া হয় তেতিয়া? ভাবি ল'ম জীৱনত আৰু এটা ভুল কৰিলোঁ। মই নাজানো বা তই ইমান সাহসী সিদ্ধান্ত কেনেকৈ ল'ব পাৰ? মই সাহসী নহয় অন্তৰা, কিন্তু মই যেতিয়া মা দেউতাৰ চকুলৈ চাওঁ তেওঁলোকৰ চকুত যেতিয়া দুখবোৰ দেখোঁ তেতিয়া মোৰ অন্তৰখনে কান্দি উঠে। আৰু সেইকাৰণে মই এই সিদ্ধান্তটো লৈছোঁ। তই ভুল কৰিছ বা এজন মুখা পিন্ধা ভদ্ৰ মানুহৰ ওপৰত বিশ্বাস কৰি তই ভুল কৰিছ। আৰু তই এনেকুৱা এটা ভুল কৰিবলৈ ওলাইছ যিটো ভুলৰ শুধৰণি তই কেতিয়াও কৰিব নোৱাৰিবি। তোমাৰ দৰে ল'ৰা এটাক আমি নিজৰ জোৱাই হিচাপে পাম। আমি সঁচাকৈ বহুত সুখী। তুমি ঘৰত আলোচনা কৰি কথাবোৰ আমাক জনাবা আৰু আমিও কোনোবা দিনা তোমালোকৰ ঘৰখন চাই আহিম। মা দেউতাকো আমাৰ ইয়ালৈ আহিবলৈ ক'বা। হ'ব বাৰু, মই ঘৰত কথাবোৰ আলোচনা কৰিম। কিন্তু বিয়াখনত মই বিশেষ দেৰি কৰিব খোজা নাই। কিন্তু আমাক অলপ সময় লাগিব। তুমি দেখিছাই ঘৰখনত এটাৰ পিছত এটা বিপদ। আৰ্থিকভাৱে মই এতিয়া অত্যন্ত দুৰ্বল। নাই নাই, সেইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে। মই যৌতুক লৈ বিয়া পাতিব বিচৰা নাই। বহুদিন স্কুল যোৱাই নাই নহয়। স্কুলৰ পৰা শিক্ষক এজনে ফোন কৰিছে। তুমি অকণমান বহাচোন দেই। হ'ব, মই আহি আছোঁ। হেল্ল'। আণ্টি, আপোনাক কথা এটা কওঁ। কোৱা। মানে দহিতাক কোৱা নহ'ল। ঘৰত মা দেউতাই চাবলৈ তাইৰ ফটো এখন লাগিছিল। হেৰি শুনিছেনে? ইমান ফূৰ্তিত আহিছা যে কি হ'ল? ফটোখন দিলে বুজিছে? কাৰ ফটো? কাৰ হ'ব আৰু বোৱাৰীৰ ফটো। চাওক চাওঁ। বাহ, ধুনীয়া, তোমাৰ দৰেই। হ'ব, মোক তেল মাৰিব নালাগে। বোৱাৰী মোতকৈ বেছি ধুনীয়া। ময়ো আশা কৰিছোঁ মুখখনৰ দৰে তাইৰ মনটোও ধুনীয়া হ'ব। হেৰা, পিছে আমি এপাক যাব লাগিব নহয় তেওঁলোকৰ ঘৰলৈ। অঁ, কোৱা, কেতিয়া যাবা? বিকি আহি লওক, ৰ'ব, তাৰ লগতো কথাটো আলোচনা কৰি লওঁ। হেৰি, জোনকো মই ফটোখন দেখুৱাই লওঁ, ৰ'ব। তাই মনটো এনেই বেয়া কৰি আছে। ফটোখন দেখিলে কিজানি তাইৰ মনটো ভাল হয়েই। ৰ'ব। কুন্তলা, ময়ো চেষ্টা কৰিছোঁ তোমাৰ দৰে হাঁহিবলৈ। হাঁহিছোঁ, তথাপিও মনত যেন এটা চিন্তা, অলপ ভয়। যি ভয় মই কাকো দেখুৱাবও নোৱাৰোঁ। একো পাৰ পোৱা নাই। জীৱনটোক কলীয়া ডাৱৰে আৱৰি ধৰিছে দেখোন। আবিৰৰ সাতো ৰঙে তোৰ জীৱনটোতো ৰং সানিছে দুহিতা। মানে বিক্ৰান্তে তোৰ অতীতটোৰ সৈতে তোক গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আমাৰ কাৰণে ইয়াতকে ভাল খবৰ আৰু কি হ'ব পাৰে কচোন? ফাকুৱাৰ এই শুভ দিনটোতে ইমান ভাল খবৰ এটা আমালৈ আহিছে। মা, চাওঁ মোৰ দুহিতাজনীক অকণমান ফাকু সানি দিওঁ। তোমালৈও ফাকুৱাৰ আন্তৰিক শুভেচ্ছা। বিয়াৰ কথাবোৰ চিন্তা কৰিয়ে হেনো অনুৰাগৰ দেউতাক এতিয়া অসুস্থ। কি? মা, আমাৰ ফালৰ পৰা খবৰ এটা লোৱা হ'লে ভাল আছিল নেকি? তই ঠিকেই কৈছ দুহিতা।
কিন্তু আমি গ'লে তেওঁলোকে বা ভাল পায়নে নাপায় সেইটো তেওঁলোকৰ কথা কিন্তু খবৰ লোৱাটো আমাৰ দায়িত্ব দুহিতাই কিয় এবাৰো ফোন নকৰিলে ঠিকেতো কৈছে মায়ে যদি তেওঁলোকৰ মোৰ লগত সম্পৰ্ক ভাল কৰিবলৈ মনে আছিল তেন্তে কিয় এবাৰো ফোন কৰি দেউতাৰ খবৰ নল'লে দুহিতাৰ ফোন দিনতে যাবলৈ ওলোৱা ল'ৰাটো এতিয়াও দেখোন ঘৰতে সোমাই আছ মই থকাৰ কাৰণে তোমাৰ কিবা অসুবিধা হৈছে নেকি লাজ লগা নাই মাৰক তেনেকৈ ক'বলৈ চোৱা মা দিনৰ পৰা এতিয়ালৈকে তুমি মোৰ লগত যিমান যুক্তিতৰ্ক কৰি আছিলা সিমান যদি তুমি দেউতাক বুজালা হয় দেউতাক কিজানি ভাতকেইটা খালে হয় নহ'ব এনেকৈ নহ'ব মই কিবা এটা কৰিব লাগিব এনেকৈ ভাবি গুণি থাকিলে জীয়া মানুহ এটা মৰি থাকিব অনুৰাগীয়ে মোৰ ফোনটো কিয় ৰিচিভ নকৰিলে এতিয়াও তেওঁলোকে কিয় খং কৰি আছে বাৰু নুশুনো আৰু একো কথাই নুশুনো অন্তৰাক লৈ যেনেকৈ তোমাৰ চিন্তা হৈছে মোৰো দেউতাক লৈ চিন্তা হৈছে কাৰণ এইবিলাক কথাৰ বাবে তেওঁ এতিয়া অসুস্থ আৰু এইবোৰ কথা লৈ নেক্সট টাইম মোক ফোন নকৰিব সেইদিনা অনুৰাগে যে কৈছিল এইবিলাক কথাৰ বাবে দেউতাকৰো অৱস্থা বেয়া তাৰমানে কি হ'ল দুহিতা কি ভাবি আছ মা এইবোৰ খেলি মেলিৰ বাবে তোমাক এটা কথা ক'বলৈ পাহৰিয়ে আছিলোঁ কি কথা সেইদিনা মই অনুৰাগলৈ ফোন কৰিছিলোঁ তেওঁক মই কথাবোৰ বুজাবলৈ চেষ্টাও কৰিছিলোঁ ভালকৈ কথা পাতিছিলেনে নাপাতিলে কিন্তু তেওঁ মোক এষাৰ কথা কৈছিল কি বিয়াৰ কথাবোৰ চিন্তা কৰিয়ে হেনো অনুৰাগৰ দেউতাক এতিয়া অসুস্থ কি মা আমাৰ ফালৰ পৰা খবৰ এটা লোৱা হ'লে ভাল আছিল নেকি তই ঠিকেই কৈছ দুহিতা কিন্তু আমি গ'লে তেওঁলোকে বা ভাল পায়নে নাপায় সেইটো তেওঁলোকৰ কথা কিন্তু খবৰ লোৱাটো আমাৰ দায়িত্ব তেনেহ'লে মই কথাটো দেউতাৰ লগত আলোচনা কৰোঁ ঠিক আছে দুহিতা শুনচোন তই বিক্ৰান্তলৈ ফোন এটা কৰি ক'ত পালে কি কথা খবৰ এটা ল'বি ই গৈ দেউতাকক এনেকুৱা কি ক'লে যাৰ কাৰণে এখেতে ভাত খাবলৈ আহিছে কি বুলি ভাবিছা তুমি মোক কাক কেনেকৈ বনাব লাগে মই ভালকৈয়ে জানো দুহিতাই কিয় ফোন কৰিছিল বাৰু মই কল বেক কৰিলে ভাল হ'ব নেকি নাই নকৰোঁ অলপ খং দেখুৱাটোৱে ভাল হ'ব কি চাই আছা ভাত খোৱা আকৌ হাঁহি চোৱা ভাতকেইটা কিবাকৈ খাই লওক তাৰ পিছত বিহু দেখুৱাম অনুৰাগে মোৰ খবৰ ল'বলৈ নিজেই আহিছিল তেওঁক কোনোৱে মতা নাছিল বিপদৰ সময়ত সকলো পাহৰি সি আমাৰ ঘৰলৈ আহিছিল অথচ এইখন ঘৰতে তাৰ লগত প্ৰবঞ্চনা কৰা হৈছিল মাক দেউতাকে লগত বোৱাৰীক নিনিয়াকৈ লাজে অপমানে ইয়াৰ পৰা গুচি যাব লগা হৈছিল তাৰ পাছতো সি আমাৰ ঘৰলৈ আহিছিল তেনেহ'লে তোৰ যোৱাত আপত্তি ক'ত মা দেউতাকো আমাৰ ইয়ালৈ আহিবলৈ ক'বা হ'ব বাৰু মই ঘৰত কথাবোৰ আলোচনা কৰিম কিন্তু বিয়াখনত মই বিশেষ দেৰি কৰিব খোজা নাই কিন্তু আমাক অলপ সময় লাগিব তুমি দেখিছাই ঘৰখনত এটাৰ পিছত এটা বিপদ আৰ্থিকভাৱে মই এতিয়া অত্যন্ত নাই নাই সেইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে মই যৌতুক লৈ বিয়া পাতিব বিচৰা নাই বহুদিন স্কুল যোৱাই নাই নহয় স্কুলৰ পৰা শিক্ষক এজনে ফোন কৰিছে
তুমি অকণমান বহাচোন দেই হ'ব। মই আহি আছোঁ হেল্ল' আণ্টি হুম? আপোনাক কথা এটা কওঁ কোৱা মানে দুহিতাক কোৱা নহ'ল ঘৰত মা দেউতাই চাবলৈ তাইৰ ফটো এখন লাগিছিল হেৰি শুনিছেনে ইমান ফূৰ্তিত আহিছা যে কি হ'ল ফটোখন দিলে বুজিছে কাৰ ফটো কাৰ হ'ব আৰু বোৱাৰীৰ ফটো চাওক চাওঁ বাহ ধুনীয়া তোমাৰ দৰেই হ'ব মোক তেল মাৰিব নালাগে বোৱাৰী মোতকৈ বেছি ধুনীয়া ময়ো আশা কৰিছোঁ মুখখনৰ দৰে তাইৰ মনটোও ধুনীয়া হ'ব হেৰা পিছে আমি এপাক যাব লাগিব নহয় তেওঁলোকৰ ঘৰলৈ অঁ কোৱা কেতিয়া যাবা বিকি আহি লওক ৰ'ব তাৰ লগতো কথাটো আলোচনা কৰি লওঁ হেৰি জোনকো মই ফটোখন দেখুৱাই লওঁ ৰ'ব তাই মনটো এনেই বেয়া কৰি আছে ফটোখন দেখিলে কিজানি তাইৰ মনটো ভাল হয়েই ৰ'ব কুন্তলা ময়ো চেষ্টা কৰিছোঁ তোমাৰ দৰে হাঁহিবলৈ হাঁহিছোঁ তথাপিও মনত যেন এটা চিন্তা অলপ ভয় যি ভয় মই কাকো দেখুৱাবও নোৱাৰোঁ একো পাৰ পোৱা নাই জীৱনটোক কলীয়া ডাৱৰে আৱৰি ধৰিছে দেখোন আবিৰৰ হাতো ৰঙে তোৰ জীৱনটোতো ৰং সানিছে দুহিতা মানে